জনাই জননায়ক ভীমৰ দেউৰী ৭৮ সংখ্যক মৃত্যু দিৱস উদযাপন জনাই কমলপুৰ দেউৰী ভৱনত জনাই পুৰোহিত আৰু জনাইবাহী ৰাইজৰ সহযোগত ৭৮ সংখ্যক জননায়ক ভীমৰ দেউৰীৰ মৃত্যু দিৱস উদযাপন অসমৰ সমাজ জীৱনৰ প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব জননেতা ভীমৰ দেউৰীৰ মৃত্যু দিৱসত তেখেতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপৰ্ণ কৰি সোঁৱৰে বিভিন্নজনে অনুষ্ঠানত জনাই জিলা দেউৰী সাহিত্য সভা সভাপতি দীনেশ দেউৰী কেন্দ্ৰীয় সদস্য কমল দেউৰী জনাই জিলা দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ দেউৰী সম্পাদক মন্টু দেউৰী আৰু প্ৰাক্তন সাংস্কৃতিক সম্পাদক বৰগনাথ দেউৰী জনাই ট্ৰাইবেল সংঘৰ সদস্য সুবল হাজঙে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি তেখেতৰ আদৰ্শৰ ওপৰত আলোকপাত কৰে কেন্দ্ৰীয় সদস্য কমল দেউৰী সকলো নানে আগু জুংনা ভীমৰ দেউৰীও বিষয় না লাংনা ইয় ৰূপ পাৰো না যো জিমছেয়া কানা ভীমৰ দেউৰীয়া চাহন দে আৰু দামাই নিনাজো ভীমৰ দেউৰীয় মৃত্যু বাৰ্ষিকী দিৱস না যো উদযাপন নজৰি চাৰি বাই বিষয়ে শ্ৰী ভগৰাম দেউৰী না কাৰখিংকান জানাই কাৰণে আই পেলে চাই অনুৰোধ মানে যিটো এটা হুলস্থুলীয়া পৰিৱেশ হৈ আছে যে ৬ জনগোষ্ঠী জনজাতিকৰণ আৰু আজি আলফাই আজি কেইবা বছৰৰ পৰা অসম স্বাধীন এই চিন্তাধাৰা আমাৰ এই ভীমৰ দেউৰীদেৱে ভাৰত স্বাধীন হোৱাৰ আগতেই তেখেতে এই চিন্তাধাৰা সকলোৰে আগত অৱগত কৰিছিল কিন্তু সেই সময়ত ভীমৰ দেউৰীক এজন ছেকশ্যনেল লিডাৰ বুলি মানে ট্ৰাইবেল লীগৰ লিডাৰ বুলি তেখেতক কোনেও গুৰুত্ব দিয়া নাছিল তেওঁ যিখিনি উক্তি কৰিছিল তেওঁ যিখিনি আমাৰ সমগ্ৰ অসমৰ জনসাধাৰণক আহ্বান কৰিছিল যে আমি ভাৰত ব্ৰিটিছৰ শাসনৰ আগত আমাৰ অসমখন কোনোদিনে ভাৰতৰ অংশ নাছিল সেই অনুপাতে যে আমি ভাৰতৰ লগত থকা নথকা আমাৰ সমগ্ৰ অসমবাসীহে তাৰ উত্তৰ দিব বা তাৰ চিন্তাধাৰা কৰিব সেই উক্তি তেখেতে তেতিয়াই কৈছিল তেওঁ যেতিয়া অসমখনক ভাৰত স্বাধীনৰ কাৰণে যিসকলে লিডাৰশ্বিপ কৰিছিল মহাত্মা গান্ধী বল্লভভাই পেটেল জোনাই দেউৰী সাহিত্য সভাৰ জোনাই জিলা দেউৰী সাহিত্য সভাৰ উদ্যোগত জোনাইবাসী ৰাইজৰ সহযোগত ৭৮তম ভীমৰ দেউৰী মৃত্যু দিৱস উদযাপনটি জোনাই দেউৰী কৃষ্টি ভৱনত আমি অনুষ্ঠিত কৰা হয় ইয়াত এখেতৰ বৰেণ্য এই নেতাগৰাকীক আমি অকল দেউৰীসকলেই নহয় অকল দেউৰীসকলৰ নেতাই নহয় তেখেতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বাধীনোত্তৰ ভাৰত স্বাধীন সংগ্ৰামতো তেখেতে দেশৰ কাৰণে সকলো আত্মবলিদান দি তেখেতে আমাক যিখিনি আদৰ্শ শিকাই গ'ল সেইবাবে আমি সকলোৱে তেওঁক আমি প্ৰতিটো ৩০ নৱেম্বৰ তাৰিখে আমি তেখেতৰ মৃত্যু দিৱসটি পালন কৰোঁ ইয়াত আমাৰ জোনাইবাসী সকলো ৰাইজে সহযোগ কৰিছে পূজাৰী সন্থা মহিলা সমিতি সকলোৱে আজি জোনাইবাসীৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে সহযোগ কৰি তেখেতৰ মৃত্যু শ্ৰদ্ধাঞ্জলি আমি মাল্যৰ্পণ কৰি আমি তেখেতৰ যি স্মৰণীয় দিনটো আমি সকলোৱে আশা কৰি তেখেতে যাতে ভৱিষ্যতত আমাৰ জনজাতিসকলৰ কাৰণে যিবোৰ তেখেতে বলিদান দি গ'ল তেখেতে আজি আগতেই ভাৰত স্বাধীন নোহোৱাৰ আগতেই তেখেতে জানিছিল যে তেখেতে ট্ৰাইবেল লীগ গঠন কৰি কাৰ্কদলে ভীমৰ দেউৰী তেখেতলোকে আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক কি ধৰণে আমি ন্যায্য প্ৰাপ্য দিয়াব লাগে আৰু কি ধৰণে জীয়াই থাকিব আমাৰ ট্ৰাইবেলসকলে লাজকুৰীয়া শিক্ষা আমাৰ
বৰ বেছি উন্নতি নহয়। গতিকে আমি জীয়াই থাকিবলৈ হ'লে আমাৰ জনজাতিসকলক চৰকাৰৰ পৰা যি ধৰণে আমি আইন এখন আনি জনজাতি হিচাপে স্বীকৃতি দি চৰকাৰৰ হেৰিত উন্নতিৰ পথত যাব, তেখেতে তেতিয়াৰ সংগ্ৰামতেই কৰিলে। আৰু তেখেতে ভাৰত স্বাধীনৰ সময়তো যেতিয়াই পূব পাকিস্তান পশ্চিম পাকিস্তান এনেকৈ কৰি অসমক যেতিয়া বাংলাদেশৰ লগত সংযোজিত কৰিব লোৱা সময়তো ভীমবৰ দেউৰীহঁতৰ লগতে তেখেতলোকৰ এই বৰেণ্য নেতাজনৰ প্ৰতিবাদতে অসমখন আজি বাংলাদেশৰ লগত চামিল নহয়, ভাৰতবৰ্ষৰ এটা অংশ হৈ ৰ'ল। গতিকে আমি আজি ইয়াকে ক'ব বিচাৰিছোঁ, এই 30 নৱেম্বৰ এই স্মৰণীয় দিনটোতে ভীমবৰ দেউৰীৰ ৭৮তম মৃত্যুবাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰাই আমি অসম চৰকাৰকো অনুৰোধ কৰিব বিচাৰিছোঁ, এতিয়া বৰ্তমান যি আমাৰ ট্ৰাইবেলসকলৰ ওপৰত যিসকলে 6 জনগোষ্ঠীয়ে ট্ৰাইবেল বিচাৰি যিখিনি আমাৰ হেৰি হৈ আছে, আমি কোনো জাতিৰ বিৰোধী নহয়, আমি কোনো কাৰোবাৰ ন্যায্যপ্ৰাপ্যৰ বিৰোধী নহয়, আমি ৰাজনৈতিক কাৰোবাৰ বিৰোধী নহয়, মাত্ৰ আমাৰ ট্ৰাইবেলসকলৰ যাতে কোনো ক্ষতি নোহোৱাকৈ সিহঁতৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে। গতিকে আজি ভীমবৰ দেউৰীৰ চিৰস্মৰণীয় দিনৰ পৰা জোনাইৰ পৰা আমি সকলো জাতি আমাৰ জনজাতিসকলৰ দেউৰী জনজাতি, মিচিং জনজাতি, কাৰ্বি, ৰাভা, তিৱা গোটেইখিনি আমি ভীমবৰ দেউৰীক আজিৰ দিনত সকলোৱে স্মৰণ কৰিছোঁ। তেখেতৰ প্ৰতিবাদতে তেখেতৰ যি চিন্তাধাৰাৰে অসমৰ জনজাতিসকলে যি ধৰণে আমাৰ জনজাতি স্বীকৃতি পালে, সেই জনজাতি স্বীকৃতিটো যাতে যি ধৰণে আছে, সেইকাৰণে জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক যাতে অসম চৰকাৰৰ যাতে আমাৰ জনজাতিসকলক যাতে ৰাজনৈতিক নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ।